Hi, this is Somidon. Welcome to my YouTube channel Somidon Vlogs. So, বন্ধুসকল কেনেকুৱা ভালে আছে মোৰো ভালেই কাৰণ গাঁৱত অখণ্ড ভাগৱতৰ আজি শেষ দিন 7 দিন 7 ৰাতি একেলগে একেৰাহে অখণ্ড ভাগৱতৰ ভাগৱত গুণানুকীৰ্তন ঈশ্বৰৰ মানে গুণানুকীৰ্তন চলি আছে বহুতেই ভাল লাগিছে কেবাখনো গাঁৱৰ লগ লাগি একেলগে আহাৰ গ্ৰহণ কৰিছো আমি ৰাতিৰ পৰা গধূলিলৈকে মানে একেলগে থাকি বহুতেই ভাল লাগিছে সেইকাৰণে মই ভাগৱত অনুষ্ঠানৰে অলপ ভিডিঅ' আপলোড কৰিছো অনলাইনত ব্লগ জনাব পৰা নাই সো মই হিমান মানে ব্লগাৰ লাইভ ব্লগিং কৰি ব্লগাৰটো অলপ ইমান মানে এইবাৰ প্ৰথম মই ভাগৱত অনুষ্ঠানৰ মানে হেৰি কৰিছোঁ আগতে ওচৰত পাতে সিমান যাওঁ ইমান উত্তৰভূতৰে হোৱা নাই উত্তৰভূতভাৱে লগা নাই কিন্তু এইবাৰ গাঁৱৰ কাৰণে উত্তৰভূতভাৱে লাগিছোঁ কিন্তু বৰ ভাল লাগিছে মই ৰেডি হৈছোঁ নামঘৰৰ কাৰণে তো বিয়াচাদৰ পিন্ধিম আৰু তো আজি যাম এতিয়া যাম আৰু ল'ম গৈ আছে আহিছে মাতিছে আৰু চ' ভাল লাগিছে বিয়াচাদৰ পিন্ধিম আজি শেষ অনুষ্ঠান শেষ দিন এইটো বেয়া লাগিব মানে এইকেইদিন একেৰাহে ভগৱানৰ গুণানুকীৰ্তন খাওঁতে শুওঁতে মানে নক'ব আৰু একেৰাহে 7 দিন 7 ৰাতি অকল ভগৱানৰ গুণানুকীৰ্তনে শুনি আছোঁ ভাগৱত পাঠৰ চ' আজি বহুত বেয়া লাগিব কাৰণ আজি একেবাৰে নিজান হৈ যাব গাঁও একেবাৰে নিজান হৈ সকলো দুখ লাগিছে মানে আজি কাৰণ বুজি পায়ে নহয় আৰু কিবা এটা অনুষ্ঠান হ'লে কিমান ভাল লাগে তাতে আকৌ 7 দিন 7 ৰাতি তাতে আকৌ ভগৱানৰ গুণানুকীৰ্তন চ' আজি শেষ অনুষ্ঠান অলপ আকৰ্ষণীয় হয় বুলি কোৱা শুনিছোঁ তাৰে অলপ ফুটেজ ল'ম বলক ভাল লাগিলে কমেণ্ট কৰিব কমেণ্ট বক্সত আৰু লাইকটো দিবই আৰু লাইকটো দিব আপোনালোকৰ লাইক মাংতা হে দোস্তো চলো তো বন্ধুসকল মই ৰেডি হৈ গৈছোঁ চোলা চুৰিয়া পিন্ধি পুৰা সাজধাজকে পুৰা ৰেডি হৈ গৈছোঁ বলক নামঘৰত গৈ বলক ব্লগিং বনাওঁগৈ কাৰণ আজি শেষৰ অনুষ্ঠানটো বহুত মানে চাবলগীয়া কাৰ্যসূচী আছে ভাগৱত পাঠৰ পৰা ভক্ত হৈ গৈছোঁ পুৰা ভকত হৈ গৈছোঁ ব্লগাৰ লাইফ আৰু বাইকখনটো ল'বই লাগিব কাৰণ বাইকখন ল'লে ব্লগাৰ নিচিনা লাগে মটো ব্লগাৰ একচুৱেলি মই মটো ব্লগাৰ আছিলোঁ কিন্তু যাব পৰা নাই প্ৰব্লেমৰ কাৰণে চ' ওলাম আৰু আশীৰ্বাদ লৈ ঈশ্বৰৰ আশীৰ্বাদ গাঁৱৰ মানে ভাগৱত পাঠৰ ঈশ্বৰৰ আশীৰ্বাদ লৈ ব্লগিং ষ্টাৰ্ট কৰি দিম মটো ব্লগিং চ' বলক তো বন্ধুসকল বাইক মোৰ এইখন বাইকখন মই অলপ ষ্টাৰ্ট কৰি ল'ম বলক বাইকখন ষ্টাৰ্ট কৰি লওঁ চ' বন্ধুসকল মই নামঘৰৰ অভিমুখে মই এতিয়া ওলাই আহিছোঁ মই বাইকখন লৈ আহিছোঁ কাৰণ বাইকখন লৈ আহিবলগীয়া হৈছে বেগত মোৰ ট্ৰাইপড আছে কেমেৰা আছে আৰু ড্ৰোনখনো আছে ত' সেইকাৰণে মই বাইকখন লৈ আনিবলগীয়া হৈছে মোৰ ঘৰৰ পৰা নামঘৰ ভাগলৈ 1 কিলোমিটাৰ হয় চ' খোজকাঢ়ি আহিব পাৰি কিন্তু আহিছোঁ অলপ দেৰি হৈ গৈছে মোৰ আজি আপোনালোকৰ মানে আগত মানে মই অলপ নিৰঞ্জন চাইনিয়ে যাক পাঠ কৰে মই ফোন কৰিছোঁ তেওঁ আহিব ভাগৱত পাঠ কৰিব নেক্সট তেওঁ পাঠ কৰিব তেওঁ মানে পাঠ কৰা অলপ আপোনালোকলৈ আগলৈ দিয়ে চ' ভাল লাগিব আজি এই ভাগৱত অনুষ্ঠানৰ আজি তাতে দেৱী বিসৰ্জন মানে বজোৱা হয় ভাগৱত ঢুকাই দিয়ে তেওঁ শুনিছোঁ মই ইমান ভালকৈ মানে দেখিলে গম পাওঁ আৰু ভিডিঅ' শ্বুট কৰিম তাৰ চ' সেই নামঘৰত পাই গৈছোঁ ভাল লাগিছে ধামৰ মানে এনেকুৱাই ভাল লাগে ইয়াত বৈকুণ্ঠ নামত থকাৰ নিচিনা লাগে চ' বলক বৈকুণ্ঠ ধামৰ পৰা কৃষ্ণ বিধির
যিহেতু পদহৰি চিত্ততমি স্বয়ং একান্তে জিয়াম জিতু ঈশ্বর শুনিল দিনে ৰাতি 7 দিন আমি একেৰাহে ভাগৰ অনুষ্ঠানত আছো তাতে আকৌ ইলেকশ্যনো পাই গ'লি গাড়ী পুৰা বিজেপি ইলেকশ্যন ৰেলী পুৰা ভিৰ কৰি দিয়া আছে আজি ভাগৰ পাঠৰ শেষ অনুষ্ঠান আজি বহুত ভাল লাগিছে গাঁৱৰ ৰাইজ পুৰা ৰাইজৰ পুৰা সমাগম হৈছে 25খন গাড়ী লৈছে আমাৰ ভাগৰ শেষত আজি মানে অলপ বন্ধুসকল আজিতো সামৰণি আপোনাৰ কেনেকুৱা লাগিছে যে সামৰণি অনুষ্ঠান বহুত বেয়া লাগিছে মোৰ আপোনাৰ কেনেকুৱা লাগিছে কাৰণ আমি আজি খাওঁতে বওঁতে একেৰাহে ভাগৱতৰ গানটো শুনি আছো আজি সেই ভাগৱত অনুষ্ঠান শেষ বৰ দুখ লাগিছে কেইবাখন গাঁৱৰ একেলগে লগ লাগি আমি অন্ন গ্ৰহণ কৰিছিলোঁ তাতে আজি একেবাৰে নীৰৱ হৈ যাব গাঁওখন আমাৰ বৰ বেয়া লাগিছে চ' সকলো ভক্তি ৰৈ আছে কিন্তু এটা কথা 7 দিন যে একেৰাহে ইমান সহস্ৰ পাৰ কৰিলো সেইটো এটা আনন্দৰ দিন বুলি মই ভিতৰত ভাগৰ কৰি আছো তাৰে 10 পেজ বাকী আছে 10 পেজ পাৰিব তাৰে বিশ্বমান লৈ আহিম তুমি মোৰ নিজ স্বামী প্রভু দয়াহীন ও তোমার সহারা কৃষ্ণ প্রাণ
গুণনা মধুনায় হি মহারম মহন্ত বাহে হলতে প্রেম ভজয় মনর হি হি উত্তম সুকর জগমে জিতু ভাই এরির নারসিত পদে রসিত শিবাইক ফুলন্তে অমৃতময় কিন্তু হরি জগত পবিত্র নাহি গে তাক তুই লক্ষিত কামি জানিবা রতির পর ভগত জানে কথা কৃষ্ণ আসন